সময়টো বহুত কম, সেইবাবে খুব খৰকৈ বনাইছোঁ বাবে মই খৰকৈয়ে দেখুৱাওঁ। এয়া পনীৰ এটা মানুহৰ কাৰণে, অকল এজন মানুহৰ কাৰণে পনীৰ এইখিনি বনাবলৈ লৈছোঁ। পনীৰ ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত এয়া তাৰ লগত দিম কেঁচা মটৰ দুটামান, ডিম দুডালমান আৰু এয়া আলু, এইখিনিও ফ্ৰাই কৰি লৈছোঁ। এইখিনি ফ্ৰাই কৰি হ'লে ইয়াতে কাঢ়ি ল'ম। কাঢ়ি লৈ পেলাই এয়া এইফালে কেঁচা জলকীয়া এটা কাটিছোঁ, ৰচুন খুন্দি লৈছোঁ, পিঁয়াজ, বিলাহী, আদা ইয়াত পিচি লৈছোঁ। পিচি লৈ এয়া বনাম। এইখিনি ফ্ৰাই ইতিমধ্যে হৈয়ে গৈছে আৰু অকণমান সময় লাগে। চাই থাকক আপোনালোকে খোৱালৈকে। অকল এজন মানুহে খাব, এজন মানুহৰ কাৰণেহে বনাইছোঁ। বাকীখিনিয়ে খাবলৈ কচ মাছ আৰু মাথা আৰু কচু শাকৰ আঞ্জা বনাইছোঁ। এইখিনি হ'বই আৰু ইতিমধ্যে, বাকী আপোনালোকে চাই থাকক। এয়া বিলাহী, পিঁয়াজ কাটি লোৱা ৰচুন আদাৰ পেষ্টখিনি ইয়াত এয়া গলাই পেলাই সম্পূৰ্ণভাৱে ভাজি লৈছোঁ। হৈ গ'ল এইখিনি। এতিয়া ইয়াতে এইখিনি ফ্ৰাই কৰি লোৱা আলু আৰু পনীৰখিনি দি দিম। এতিয়া ইয়াতে উতলা গৰম পানী দি দিম। পানী গৰম কৰি ৰাখিছোঁ। গৰম পানী দি ইয়াত ঢাকি সিজিবৰ বাবে ৰাখি দিম। এয়া পনীৰ হৈ গ'ল। ভাতকেইটা ময়ো খাই লওঁ, সিহঁতে খালে হৈ গ'ল। ৰংটো ভালেই উঠিছিলে বাৰু, খাই লওঁগৈ। গতিকে এনেদৰেই আমি খানা খাই থাকোঁ সদায়। ভাতকেইটা খাবলৈ লৈছোঁ, খাই লওঁ। প্লিজ ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব প্লিজ। এয়া ভাতখিনি খাই লওঁ। ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।